প্ৰতিশ্ৰুতি কবি হিমাংশু পাঠক ৰাজনীতিৰ প্ৰথম হৰডাল প্ৰতিশ্ৰুতি বগা পোছাক এযোৰ পিন্ধি তেওঁলোকে চিঞৰিছে কচুপাতৰ ছবিত ভোট দিয়ক কচুপাতৰ ছবিত ভোট দিয়ক আমাৰ নেতা জনতাৰ নেতা আমাৰ নেতা জনতাৰ নেতা ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক ভোট দিয়ক কোনোবা দলীয় কোনোবা আকৌ নিৰ্দলীয় প্ৰতিশ্ৰুতি দিয়ে শান্তিৰ বতাহ আনিব তেওঁলোকে যেন দেশৰ ভৱিষ্যত তেওঁলোক সোণৰ অসম গঢ়িব দুখীয়াক ভাত দিব বস্ত্ৰহীনক বস্ত্ৰ দিব থাকিবলৈ ঘৰ দিব কি যে বিৰাট থাকি ৰাজ সিংহাসন পোৱাৰ পিছত মৃত্যুৰ পৰা ৰক্ষা পাবলৈ চাৰিওফালে ব্লেক কামাণ্ডো ৰাস্তাটো যেন এজন মানুহৰ বাবে তেওঁ বিয়া খাবলৈ গ'লেও ৰাস্তাত কোনো যান-জঁট থাকিব নোৱাৰিব কাৰণ তেওঁ ভগৱান স্বৰ্গৰ পৰা আহিছে আৰু আমিবোৰ শুনিছোঁ তেওঁ হেনো দেশৰ কামত ব্যস্ত এতিয়া ভগৱানজন আহৰি নাই জনতাৰ লগত কথা পাতিবলৈ প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিবলৈ নিবনুৱা দিনক দিনে বাঢ়ি থাকক তেওঁৰনো কি কিন্তু প্ৰশ্ন হয় কিহতনো তেওঁ ইমান ব্যস্ত